নমস্কাৰ ক্ৰিকেট অনুৰাগীসকল সুপ্ৰভাত। আজিৰ পৰা চেম্পিয়ন ট্ৰফি আৰম্ভ হ'ব আৰু আজিৰ প্ৰথমখন মেচত মুখামুখি হ'ব ডিফেণ্ডিং চেম্পিয়ন অৰ্থাৎ ঘৰুৱা দল পাকিস্তান আৰু নিউজিলেণ্ড। যিটো নিউজিলেণ্ড দলে অলপতে হৈ যোৱা টাই ছিৰিজত থকা সৰকা কৰিছিল পাকিস্তানক আৰু দুখনকৈ মেচত ঘটে ঘটে পানী খুৱাই টাই ছিৰিজটো ফাইনেলত হৰুৱাই তেওঁলোকে দলৰ বিষয়ে যদি ক'বলৈ যাওঁ চেম্পিয়ন ট্ৰফিত হেড টু হেড বৰ্তমানলৈকে 3খন খেলত মুখামুখি হৈছে দুইটা দল আৰু 3খন খেলতেই পাকিস্তান চেম্পিয়ন ট্ৰফিত প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল 2000 চনত আৰু সেইখন মেচত ছেমিফাইনেল আছিল সেইখন মেচ আৰু পাকিস্তানে প্ৰথমে বেট ধৰি 252 ৰান কৰে আৰু নিউজিলেণ্ডে 6টা উইকেট হেৰুৱাই সেই মেচখন 4 উইকেটত জয় হয় আৰু দ্বিতীয়বাৰৰ বাবে 2006 চনত তেওঁলোক মুখামুখি হৈছিল। সেইবাৰ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি 274 ৰান সংগ্ৰহ কৰে 7 উইকেট হেৰুৱাই আৰু পাকিস্তানে মাত্ৰ 223 ৰানহে কৰিবলৈ সক্ষম হয় আৰু আটাইকেইটা উইকেট হেৰুৱায়। আৰু 3 নম্বৰৰ বাবে 2009 চনত তেওঁলোক মুখামুখি হয় দুইটা দল ছেমিফাইনেল আছিল সেইখন মেচো। পাকিস্তানে প্ৰথমে বেট ধৰি 9 উইকেট হেৰুৱাই 233 ৰান কৰে আৰু নিউজিলেণ্ডে সেই যি লক্ষ্য বান্ধি দিছিল পাকিস্তানে 234 ৰান কৰে 5 উইকেট হেৰুৱাই আৰু 5 উইকেটত বিজয়ী হয়। এই 3খন মেচ আছিলে তেওঁলোকে বৰ্তমানলৈকে চেম্পিয়ন ট্ৰফিত আৰু 3খনতে নিউজিলেণ্ডে খুব ভাল প্ৰদৰ্শন কৰিছে আৰু আটাইকেইখন মেচ জিকিছে। পাছ ৰেকৰ্ডটো ইমান এটা ভাল নহয় পাকিস্তানৰ বাবে চেম্পিয়ন ট্ৰফিত নিউজিলেণ্ডৰ বিৰুদ্ধে, সেয়েহে আজিৰ খেলখন বহুতেই গুৰুত্বপূৰ্ণ হ'ব পাকিস্তানৰ কাৰণে, কাৰণ ঘৰুৱা ছাপৰ্টটো পাবই, তথাপি যদি ঘৰুৱা ছাপৰ্টৰ লগত যদি হাৰিবলগীয়া হয় পাকিস্তান এটা শুভ আৰম্ভণি নহ'ব তেওঁলোকৰ বাবে। আৰু দুইটা দলৰ স্ক'ৰটো যদি আমি চাবলৈ যাওঁ বহুকেইজন ভাল খেলুৱৈ আছে দুইটা ছাইডৰ পৰা, আমি চাওঁ আহকচোন কেনেকুৱা আছে দুইটা ছাইডত। পাকিস্তানৰ প্ৰথম চাইছোঁ কেপ্টেইন মহম্মদ ৰিজৱান, ফখৰ জামান, বাবৰ আজম, কামৰান গোলাম, সলমান আগা, টাইবৰ তাহিৰ, খুছদিল শ্বাহ, ফাহিম আশ্ৰফ, শ্বাহিন আফ্ৰিদি, নাছিম শ্বাহ, আব্বাৰ আহমেদ, হাৰিছ ৰৌফ, মহম্মদ হাছনেইন, উছমান খান আৰু ছাউদ শ্বাকিল। আৰু নিউজিলেণ্ডৰ স্ক'ৰটো যদি চাওঁ টম লাথম, মিচেল চেণ্টেনাৰ, কেপ্টেইন উইল ইয়ং, ডেভন কনৱে, কেন উইলিয়ামছন, ডেৰী মিচেল, গ্লেন ফিলিপছ, মিচেল ব্ৰেছৱেল, নাথান স্মিথ, মেট হেনৰী, উইলিয়াম অ'ৰ'কে, ডাফি, ক্লাই জেমিছন, মাৰ্ক চেপমেন আৰু ৰচিন ৰবীন্দ্ৰ। এইটো হৈছে নিউজিলেণ্ডৰ স্ক'ৰত। দুইটা দলতে ভাল ভাল প্লেয়াৰ দেখিবলৈ পাইছোঁ আমি, কিন্তু পাকিস্তানৰ চাইম ইউব এইজন এজন নতুন য়ং বেটাৰ হয়, তেওঁ ইনজিয়ৰ্ড হৈছে, তেওঁ এজন ভাল প্লেয়াৰ, তেওঁ খেল মাজতে চাইছিলোঁ মই, বহুত ভাল খেলিছিলে, ইনজিয়ৰ্ড হৈ পেলাই এই চেম্পিয়ন ট্ৰফিৰ পৰা বাহিৰ হৈছে। দুইটা দলেই ভাল অন পেপাৰ চাবলৈ গ'লে, কিন্তু বৰ্তমান সময়ত নিউজিলেণ্ডে বহুত ভাল ক্ৰিকেট খেলি আছে, সেইকাৰণে নিউজিলেণ্ড টীমটো অলপ গপচ হৈ আছে। বাবৰ আজম তেওঁলোকৰ ভাল বেটাৰ হয় পাকিস্তানৰ, কিন্তু তেওঁ ইমান এটা ভাল ফৰ্মত নাই, সেইটো তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে পাকিস্তানৰ। যি কি নহওক এখন উন্নত মানৰ খেল চাবলৈ পাম বুলি আজি আশা কৰিছোঁ প্ৰথমখন মেচ চেম্পিয়ন ট্ৰফি, আৰু নিউজিলেণ্ড জিকাটো মই